Hello friends, মই লক্ষীয়ে আপোনালোক সকলোকে মোৰ চেনেল লক্ষীপ্ৰিয়াজ ব্লগৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু কালি আছিলে বেটি অন্নপ্ৰসন্ন। কালি ব্লগ বনাব নোৱাৰিলোঁ, অকণমান ভিডিঅ' কৰিছিলোঁ, সেয়াই আপোনালোকক ভাবিছোঁ দেখুৱাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো বলকচোন চাই যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই, আৰু লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু লগতে শ্বেয়াৰো কৰি দিব। বলক এতিয়া ভিডিঅ'টো চাই যাওক। অকণমান কৰিছিলোঁ, বেছি নহয়, ভাবিলোঁ সেইকণকে দেখুৱাই দিওঁ আপোনালোকক। ফটো মৰাও নহ'লে, যি দুখনমান মাৰিছিলোঁ সেইকেইখনকে দেখুৱাইছোঁ আপোনালোকক। চাওকচোন, এয়া অকল বেটিকহে মাৰিবলৈ পালোঁ, বাকী আমি কোনেও মাৰিবলৈ নাপালোঁ ফটো। আৰু এইফালে মাংস ভাগ কৰি থাকোঁতে
এতিয়া আৰু বহি আছোঁ, এয়া বাহিৰৰ ৰুমত বহি আছোঁ। আৰু সোনদেহা আছে বাপেকৰ কোচত, মা সেইফালে বাচন ধুই আছে ভাত খোৱা। আৰু ভিডিঅ'টো দেখিলেনে অকণমান সেয়া বেছিকণ নহয়, আৰু তাইক খোৱা সময়কণেই তাকো ভাগিনজনীয়ে কৰিছিলে বুলিহে। মইতো বাৰু মোবাইল কালি ল'বলৈকে নাপালোঁ, মানে সময়ে নাই মোবাইল ল'বলৈ, ইটো সিটো কৰোঁতে। আৰু কালি যিমান গৰম, বাপৰে বাপ, বহুত বেছিয়ে গৰম হৈছিলে কালি। কাৰেণ্টটো বহুত ডিষ্টাৰ্ব দিছিলে, সেইকাৰণে এইবোৰ ফটো মৰা দেখিছেনে মৌজনী, ফটো মৰা ভিডিঅ' কৰা সেইবোৰ মানে একদম নহ'লগৈ। আৰু সেই অকণমান ভাগিনজনীয়ে খোৱা সময়ত কৰিলে, ভাবিলোঁ সেইকণকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। ইমান দিগদাৰ দিছে মৌজনী, মাৰিলোঁ। বহুত মৌ আমাৰ ইয়াত, সেইকাৰণে গধূলি দেখে নহয় প্ৰায়, জাক দিয়া দেখে আগফালে, সেয়া নিদিলে নহয়েই। আৰু ভিডিঅ'টো ইমানতে সামৰি দিওঁ, নহ'লে বহুত দীঘল হৈ যাবগৈ। কাইলৈ পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা টিংকৈ যে ঘণ্টা বাটনটো সেইটো বজাই দিব। আজিলৈ বাই বাই।